দাদা গৈ আছা নেকি? নমস্কাৰ, মই ইশা দত্ত। আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ গোগামুখ NHPC। আমাৰ যোৰহাটৰ দাদা নবহত আহিছিলে, সেইটো কাৰণে তেওঁলোকক ভাবিলোঁ অকণমান মিনি পিকনিক এটাকে কৰোঁ। সেইটো কাৰণে আজি আমি আকৌ গাড়ী লৈ NHPC ফালে আহিছোঁ। আপোনালোকে চাব আৰু এইটো ব্লগো মই দিম। মই এতিয়া খুব ব্লগ দিম আৰু কৈছোঁ নহয়, মই য'তেই যাওঁ ত'তেই মই ব্লগ বনাম, আপোনালোকক দি থাকিম আৰু আপোনালোকে মাত্ৰ মোক ছাপোৰ্ট কৰি থাকিব দেই। এয়া মোৰ মাতাশ্ৰী ফান্দাছ খাই আছে, ফান্দাছ। এয়া মোৰ নব। আমি এনেকৈ আজি বহিব লগা হৈছে গাড়ীখনত, নহ'লেতো মই সদায় আগচিত থাকোঁ। আজি মই আগচিত নাপালোঁ, এতিয়া মই এনেকৈ বহি বহি গৈ আছোঁ। বৰ বেছিয়ে বকিলোঁ নি বাৰু? নাই বকা চাগে ন মা? ঠিকে কৈ আছোঁ। আমি বজাৰ কৰিবলৈ গৈ আছোঁ। এখন গোগামুখৰ বজাৰ, ইয়াতে গোটেই মাছ মাংস শাক পাচলি চব পায়। দোকানত আহি আমি ফেন ঘূৰাই ল'লোঁ। লোকেল মুৰ্গী লৈ ল'লোঁ, বনামগৈ আৰু ঠিকছে। মই বনাম হেৰি কি বনাম? লোকেল মুৰ্গীটো বনাম মই। কি হ'ল? উঠি আহিলা? ক'ত আহিছা? হা, কিবা লাগিবনে? নে কি লাগিব? টোপনিৰ পৰা শুই উঠি আহি চাহপাত লাগে। ইয়াক চাহপাত খাবলৈ লাগে। চাহপাত লাগে শুন। লেটছ গো বুলি কয়। কাকৰ লগতে থাকে, পেহীয়েকৰ লগত নাথাকে। কি খাইছা? খোৱাগেই নাই একো, খামগৈ আৰু। আজি মেঘালয়ৰ নিচিনা হোৱা নাই, ঠিক ৰাস্তাতে আহি আছোঁ। সোনকালে পামগৈ, খামগৈ, থাকিমগৈ। এয়া আমি আমাৰ লোকেশ্যন পালোহি। পানীটো আগতকৈ বাঢ়িলে। আগতে এইফালে পানী নাথাকেই, অকল শিল ওলাই থাকে, সেইফালে যি পানী থাকে। এতিয়া ক'ত আমি ৰান্ধো বিচাৰি আছোঁ আৰু জেগাটো। এটা জেগা ৰখিছিলোঁ, তাত আকৌ পুলিচ আছিলে, মানে তাত আমাক খাবলৈ নিদিলে, মানে তাত নামিবই নিদিলে সেই ৰাস্তাটো। আকৌ এইটো ওলাই আহিব লগা হ'ল। এতিয়া এইকণতে ভাবিছোঁ সেইকণ জেগাই লওঁ। সেইফালে পুৰা ভিউত পানী বাঢ়িছে। স্পীডটো চোৱা পানীৰ কিমান একদম। হ'লেও আমি এইকণ জেগা পালোহি। এইকণত আকৌ আহি পেলাই পুলিচে আমাক উঠাই নিদিলে হ'ল। আকৌ ইয়াত খানা খাব নোৱাৰি বুলি। বাবুদা বনা আকৌ। মই লোকেল মুৰ্গী আনিলে যে, মই এনেই ব্ৰইলাৰহে বনাওঁ। বাহুবলী বাহুবলী ধুনু, কি খাইছা তুমি? My personal videographer. Do you have video বনাইছো? এতিয়া আমাৰ বনোৱা ষ্টাৰ্ট হৈছে আৰু খানা খোৱাই হ'ব আৰু। পানীত চাগে আজি নমা নহ'বই, যিহে পানী বাঢ়িছে। এইকণ পানী বাৰু অকণমান হেৰি ইমান দ নহয়। আগতেতো পানী নাছিলে এইকণত, এতিয়াহে মানে পুৰা পানী। সেইকণতে অকণমান এনেই আৰু ভৰিটো তিয়াই যাম আৰু, নিতিয়ালেও বেয়া লাগিব নহয়। কি কৈছা? বাহু মান আছে।
ইয়ো ইয়া আমাৰ লোকেল মুৰ্গী বনি আছে ডিম্পিবোৰে বনাই আছে লোকেল মুৰ্গী মই আকৌ ড্ৰেছ কৰি ললো ফটো মাৰিবলে দাদা এজনে মাছ মাৰি আছে আৰু দেখাও ৰ'ব এয়া একদম পৰিৱেশ ধুনীয়া ওইফালে একদম পাহাৰখন ডাৱৰে আৱৰি ধৰিছে এইফালে একদম এইফালে ইমান নাই পাহাৰ আঁতৰৰ পাহাৰবোৰ মানে বেছি ধুনীয়া বহুত ধুনীয়া লাগিছে আমাৰ বৰ্তমান ভাত হ'লগে কিন্তু এতিয়া ভাবিছো অলপ পানীত নামো অলপ নামি মেলি ভাত পানীটো খাই আৰু যামগে আৰু ইমান দত আছেগে আমি গালি দিছো ইফালে আজি নামেগা মনোজ ভাই আমি গৈছো নামিবলে এইকণত নাই বাম এইকণতো বাম আছে এতিয়া গৈ আছো আমি নামিবলে দেই যাওঁ নামি লওঁগে আমি নামি নব মোক ধৰি লোৱা তুমি মোক ধৰা আমি আকৌ কটীয়া নহয় আমাৰ কাৰণে সিহঁতৰ আঁঠুটোৱে বহুত হ'ব তই একদম সাঁতোৰবিধ নহয় আমি খাবলে বহিলো এয়া লোকেল মুৰ্গী এয়া ঢেকীয়া ভাজি তো আমাৰ পোৱালীয়ে চাই আছে মই আমি এতিয়া খাওঁ আজিলৈ ব্লগটো খতম কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব চাই আৰু মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই